Hey viewers, hello, namaskar. মই মায়াশ্ৰী দেৱীয়ে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ YouTube চেনেল মায়াশ্ৰীজ কিচেন সৰু সুৰা জুতি বুটিলে। আজি আপোনালোকৰ ওচৰলৈ মই আহিছোঁ এটা নতুন ৰেচিপি লৈ। সেইটো হৈছে ষ্টাফ চিলি বাপুৰ দিয়া জলকীয়া। জলকীয়াটো হ'ব গ্ৰীণ চিলি পেপাৰ, যাক আমি সচৰাচৰ ভাষাত দীঘলীয়া কেপচিকাম বুলিও কওঁ, কিয়নো এই জলকীয়াটোত জ্বলা কম থাকে। কেতিয়াবা অলপ জ্বলা থাকে যদিও বনোৱাৰ পাছত জ্বলাটো প্ৰায় নোহোৱা হৈ যায়গৈ। আহক আমি কেনেকৈ বনাওঁ সেইটো চাম, আৰু লগতে আপোনালোকে গোটেই ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। ধন্যবাদ। আহক আমি চাওঁ কেনেকৈ বনাওঁ ষ্টাফ চিলি। ষ্টাফ চিলিৰ বাবে লগা যিখিনি উপকৰণ লাগে সেইখিনি মই ইয়াতে লিষ্ট হিচাপে দি দিছোঁ। প্ৰয়োজন অনুসৰি ভিডিঅ'টো পজ কৰি আপোনালোকে চাব পাৰিব। উপকৰণসমূহ নিজৰ প্ৰয়োজন অনুসৰি বেছি কম কৰিব পাৰে আপোনালোকে। এয়া চাওক, মই লৈছোঁ 5টা দীঘলীয়া কেপচিকাম জলকীয়া, যাৰ জ্বলা কম থাকে। তাৰ উপৰিও মই লৈছোঁ এটুকুৰা অমিতা, সৰু অমিতা। তাৰপিছত লৈছোঁ মই ফ্ৰেছ ধনিয়া, আৰু লৈছোঁ এটা জলকীয়া। তাৰ উপৰিও লৈছোঁ কেইফুটামান নহৰু, 3টা সৰু চাইজৰ পিঁয়াজ, এটা বিলাহী মিডিয়াম চাইজৰ, আৰু তাৰ উপৰিও লৈছোঁ মই 50 গ্ৰামমান পনীৰ। জলকীয়াকেইটা মই দীঘলে দীঘলে ফালি লৈছোঁ, যদিও সম্পূৰ্ণ টুকুৰা হৈ যাব দিয়া নাই, মাজৰ গুটিখিনি এৰুৱাই লৈছোঁ মই এনেকুৱাকৈ। আৰু এয়া মই পিঁয়াজ, বিলাহী এইখিনি সৰু সৰুকৈ কুটিছোঁ, ধনিয়া আৰু জলকীয়াটো কুটি লোৱা নাই, তেনেকৈ ৰাখিছোঁ। প্ৰয়োজন অনুসৰি জলকীয়া দিম মই, এনেকুৱাকৈ কুটি লৈছোঁ মই। কুটি ল'লে পাছত মিলাবলৈ সুবিধা হয়। তাৰ উপৰিও লৈছোঁ মই এটা মজলীয়া আকৃতিৰ আলু সিজাই পেলাই নহৰুখিনি সৰু সৰু টুকুৰা কৰি লৈছোঁ, যি 2-3 ফুটা নহৰু লৈছোঁ মই। আৰু সকলোখিনি পাচলি মই আগতে কৈছোঁৱেই মিহিকৈ কুটি লৈছোঁ মই। এতিয়া মই যিখিনি পনীৰ লৈছোঁ সেইখিনি মিহি কৰি লৈছোঁ মই গ্ৰেটাৰেৰে। আৰু এতিয়া মই এটা বাতিত মই প্ৰথমতে পনীৰখিনি দিছোঁ। পনীৰখিনি দি তাত বাকী উপকৰণো মিলাম। তাৰ আগতে মই অলপমান আধা চামুচ নিমখ দিছোঁ। আধা চামুচ নিমখ দিয়াৰ পিছত মই বাকী উপকৰণ, অৰ্থাৎ আলু দুটুকুৰ মই যি টুকুৰা কৰি সিজাইছিলোঁ সেয়া দিছোঁ। তাৰ উপৰি বিলাহী, কুটি থোৱা বিলাহী, মিহিকৈ কুটি থোৱা বিলাহী, পিঁয়াজ আৰু বাকী উপকৰণখিনি দিম। এই যিটো জলকীয়া মই ইয়াতে ব্যৱহাৰ কৰিছোঁ গ্ৰীণ চিলি পেপাৰ, এইটো জ্বলা সাধাৰণতে কম থাকে, কেতিয়াবা অকণমান জ্বলা থাকে যদিও যেতিয়া বনাই পেলাই যায়, মই মাইক্ৰ'ৱেভ অ'ভেনত এইটো প্ৰস্তুত কৰিম। কুক কৰাৰ পিছত এইটো জ্বলাটো নোহোৱা হৈ যাব। এইদৰে মই চাওক গোটেইখিনি ইনগ্ৰিডিয়েণ্ট অলপ অলপকৈ মিহলাইছোঁ। ধনিয়া অলপ আমি ৰাখি দিব পাৰোঁ, পিছত আমি সজাবৰ কাৰণে, গাৰ্নিছ কৰিবৰ কাৰণেও ৰাখিব পাৰোঁ। জলকীয়াটোৰ মই জলকীয়াৰ ব্যৱহাৰ কম কৰোঁ, আপোনালোকৰ প্ৰয়োজন অনুসৰি জলকীয়া এড কৰিব পাৰিব। এতিয়া মই এডাল পটেটো স্মেচাৰে এইখিনি ভালকৈ গুড়ি কৰি পেলাম, যিমানখিনি পাৰোঁ। আলু আৰু বাকীখিনিৰ লগত মিশ্ৰণটো তৈয়াৰ কৰিছোঁ, এনেকৈ মিহি কৰি পেলাইছোঁ। এতিয়া মই ইয়াত যিখিনি পনীৰ মছলা আছিলে 2 চামুচমান মই পনীৰ মছলা এড কৰিম। এড কৰি এইখিনি মই ধুনীয়াকৈ মিহি কৰিব লাগিব যিমানখিনি পাৰোঁ, যাতে জলকীয়াৰ ভিতৰত পুৰখিনি ভৰাওঁতে আমাৰ সুবিধা হয়। এইদৰে ভালকৈ মিক্স কৰি ল'ব। যেতিয়া সুন্দৰকৈ মিক্স কৰা হৈ যাব, এয়া চাওক মিক্স কৰা হৈ গ'ল মোৰ সুন্দৰকৈ। এতিয়া জলকীয়াখিনি যিখিনি মই ফালি গুটিখিনি এৰুৱাই থৈছিলোঁ তাৰ ভিতৰত মই পুৰখিনি ভৰাম, অলপ অলপকৈ পুৰখিনি ভৰাম। এইটো যদিও মই এতিয়া প্ৰস্তুত হোৱাৰ পিছত মাইক্ৰ'ৱেভ অ'ভেনত দি পেলাই কুক কৰিম, কিন্তু আপোনালোকে যদি কাৰোবাৰ মাইক্ৰ'ৱেভ অ'ভেন নাই তেনেহ'লে এইটো তেলত ফ্ৰাইও কৰিব পাৰে, ডিপ ফ্ৰাই হওক বা অলপ তেল দি পেলাই ফ্ৰাই কৰিব পাৰে। আৰু যাতে বস্তুখিনি ওলাই নাযায় ফ্ৰাই কৰোঁতে, তাৰ বাবে টুথপিকৰ ব্যৱহাৰ কৰিব পাৰে, টুথপিক খুচি পেলাই। আৰু নহ'লে ইডলি বনোৱাৰ দৰে কুকাৰৰ হুইচেলটো এৰুৱাই পেলাই ষ্টিম কৰিবও পাৰে, তেনেকৈও ভাল লাগে। মাইক্ৰ'ৱেভ অ'ভেনত দিলে তাৰ এটা ভাল কথা এইটোৱেই যে এইটো স্বাস্থ্যসন্মত হয় যথেষ্ট, কাৰণ তেলৰ ব্যৱহাৰ নহয় তাতে। গতিকে এইটো খাবলৈও খুবেই ভাল লাগে, ল'ৰা ছোৱালীয়েও পচন্দ কৰে, টিফিনত দিব পাৰে, পুৱা গধূলিৰ আহাৰ হিচাপে গ্ৰহণ কৰিব পাৰি, আনকি লাঞ্চতো আমি খাব পাৰোঁ।
এইদৰে মই গোটেইকেইটা জলকীয়া পুৰ দি পেলাই প্ৰস্তুত কৰিছোঁ। এটা চিচাৰ পাত্ৰ লৈছোঁ যিটো মাইক্ৰ'ৱেভ অ'ভেনত দিব পাৰি। সেইখিনি মই এতিয়া 8 মিনিট সময়ৰ কাৰণে এইখিনি কুক হ'বলৈ দিম। অ'ভেনটো যদি মই মাইক্ৰ'ৱেভ অ'ভেনটো যদি প্ৰিহিট কৰি লওঁ তেনেহ'লে কম সময় দিলেও হয়, কিন্তু মই প্ৰিহিট নকৰাকৈ এইটো কুক কৰিবলৈ লৈছোঁ, গতিকে মই 8 মিনিট সময়ৰ বাবে এইটো মাইক্ৰ'ৱেভ অ'ভেনত দিম। আৰু এইটো আপোনালোকে নিশ্চয় বনাই চাব, বনাই প্ৰস্তুত কৰি খাই কেনেকুৱা লাগে মোক কমেণ্টত নিশ্চয় জনাব। 8 মিনিট সময়ৰ বাবে পুৰ দিয়া জলকীয়াখিনি কুক হ'বলৈ দিছোঁ। এয়া চাওক কি সুন্দৰভাৱে কুক হ'বলৈ ধৰিছে। 8 মিনিট পিছত এয়া আমাৰ পুৰ দিয়া জলকীয়া প্ৰস্তুত হৈ ওলাইছে। খাবলৈ খুবেই ভাল লাগে। আপোনালোকে এই জলকীয়াৰ সলনি সচৰাচৰ পোৱা কেপচিকামৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াত আপোনালোকে কাজু কিচমিচো এড কৰি দিব পাৰে উপকৰণখিনিৰ লগত, আৰু খাবলৈ খুবেই ভাল লাগে। আপোনালোকে নিশ্চয় বনাওক আৰু মোক কমেণ্টত নিশ্চয় জনাব। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট নিশ্চয় কৰিব। পুনৰ আপোনালোকক লগ পাম এটা নতুন ৰেচিপিৰে সৈতে। তেতিয়ালৈকে আপোনালোকক নমস্কাৰ, ধন্যবাদ।